মোৰ নাম ৰবীন। মই তেওঁক বহুত পাহৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু পাহৰিবহে পৰা নাছিলোঁ। বহুত ধৰণৰ কথা আৰু কাহিনী শুনিব পাইছিলোঁ তেওঁৰ বিষয়ে, কিন্তু বিশ্বাস সকলোকে কৰাত তেতিয়ালৈকে কিছু অসুবিধা আছিল, যেতিয়ালৈকে মই নিজে অনুভৱ কৰিবলৈ পৰা নাছিলোঁ। মই যিটো বিল্ডিঙত থাকোঁ তাত প্ৰায় 2 সপ্তাহৰ আগত চিফ্ট হৈছিলোঁ। বিয়াৰ পিছত অকণমান ডাঙৰ ঠাই লাগে, গতিকে মই সেই বিল্ডিংটোকে চিলেক্ট কৰি লৈছিলোঁ। মোৰ দৰজাৰ ঠিক বাহিৰত এখন ডাঙৰ গ্লাছ লগোৱা আছে, য'ত বিল্ডিঙৰ খটখটিয়ে যি মানুহেই নাহক কিয়, যদি মোৰ ৰুমৰ দৰজাখন খোল খাই থাকে তেনেহ'লে সেই গ্লাছখনত সকলোবোৰ দেখা পাই থাকে। বাকী মইতো ৰুমত অকলেই আছিলোঁ। কেতিয়াবা ভুলেক্ৰমে মোৰ দৰজাখন প্ৰায় খোলাই থাকে। এদিন ৰাতি শোৱাৰ আগত দৰজাখন বন্ধ কৰিব গৈছিলোঁ। তেতিয়া সেই গ্লাছখনত দেখা পালোঁ এজনী ছোৱালী খটখটিত বহি আছিল। 6th ফ্ল'ৰত, তাকো ৰাতিৰ সময়ত। কোনো এনেকৈ বহি থাকিব কিবা আচৰিত যেন অনুভৱ হ'ল, আৰু সেই ছোৱালীজনীৰ মুখখনো ইমান এটা চিনাকি যেন লগা নাছিল। মই তাকে ভালকৈ চাবলৈ বাহিৰৰ লাইটটো জ্বলালোঁ, আৰু বাহিৰত গৈ দেখোঁ আগত যি ঠাইত ছোৱালীজনী বহি আছিল সেই ঠাইত এতিয়া কোনো নাই। মই তৎক্ষণাৎ ৰুমৰ ভিতৰলৈ গ'লোঁ আৰু ছিকিউৰিটি গাৰ্ডজনক ফোন কৰি ছোৱালীজনীক চেক কৰিবলৈ গ'লোঁ। ছিকিউৰিটি গাৰ্ডজনে আহি গোটেই বিল্ডিংটো চেক কৰিলে, কিন্তু সেই ছোৱালীজনীক বিল্ডিঙৰ ক'তোৱেই দেখা নাপালে। ইয়াৰ পিছত মই ছিকিউৰিটিজনৰ লগত কিছু সময় থাকিলোঁ, কিন্তু একোৱেই লাভ নহ'ল, কাৰণ ময়ো সেই বিল্ডিংটোত সেই ছোৱালীজনীৰ কোনো সংসুত্ৰ বিচাৰি নাপালোঁ। সকলোবোৰ চেক কৰি মই পুনৰ ৰুমলৈ গ'লোঁ, আৰু ৰুমত গৈ দেখোঁ ৰুমৰ সকলোবোৰ বস্তু ওলট পালট হৈ মাটিত বাগৰি পৰি আছে। অনুমান হ'ল এয়া সেই ছোৱালীজনীৰে কাম হ'ব পাৰে। মই কোনো বস্তুত হাত নলগোৱাকৈ প্ৰথমে আলমাৰিটোৰ পইচা আৰু ডকুমেণ্টছবোৰ চেক কৰিলোঁ। সকলোবোৰ ঠিকেই আছিল, কোনো বস্তু চুৰি বা নাইকিয়া হৈ যোৱা নাছিল। মই পুনৰ ছিকিউৰিটি গাৰ্ডজনক ফোন কৰিলোঁ, আৰু ছিকিউৰিটিজনৰ বাবে মই বাহিৰত কিছু সময় অপেক্ষা কৰিলোঁ। ছিকিউৰিটি গাৰ্ডজন আহিল। মই তেওঁক গোটেই কথাখিনি কৈ ৰুমৰ ভিতৰলৈ তেওঁক লৈ গ'লোঁ, কিন্তু ৰুমৰ ভিতৰত ছিকিউৰিটি গাৰ্ডজন এণ্ট্ৰি কৰাৰ লগে লগে ৰুমৰ সকলোবোৰ বস্তু নিজৰ ঠাইত ঠিকেই আছিল, অৰ্থাৎ কোনো বস্তু অদল বদল হোৱা নাছিল। ছিকিউৰিটি গাৰ্ডজনে মোক ক'লে, ছাৰ, আপোনাৰ অফিচৰ কামৰ প্ৰেছাৰৰ বাবে এনে ভ্ৰম হৈ আছে। আপুনি অকণমান আৰাম কৰক, আপোনাৰ ঠিক হৈ যাব। মোৰ কিন্তু কোনো ভ্ৰম হোৱা নাছিল। মই ভাগৰুৱাও হৈ থকা নাছিলোঁ। মোৰ শৰীৰটো সম্পূৰ্ণ সুস্থ আছিল, আৰু যি মই চকুৰ সন্মুখত দেখা পাই আছিলোঁ সেইবোৰ সম্পূৰ্ণ সঁচা আছিল। 15 দিনৰ পিছত মোৰ বিয়া আছিল, যাৰ বাবে চহৰৰ পৰা গাঁৱলৈ যাব লগা হ'ল। ছুটী আছিল এমাহৰ। ঘৰত যোৱাৰ পিছত বিয়া হ'ল। এমাহৰ পিছত হিয়াৰ লগত আকৌ চহৰলৈ উভতি আহিলোঁ। দিনটো সকলো ঠিকেই আছিল। ৰাতিৰ আহাৰ বাহিৰৰ পৰাই অৰ্ডাৰ কৰিলোঁ। আহাৰ খোৱাৰ পিছত বহুত ভাগৰুৱা হোৱাৰ বাবে টোপনি কোন সময়ত গ'ল গমেই নাপালোঁ। ৰাতি ঠিক 2 মান বজাত মোৰ টোপনি এটা শব্দত ভাঙি গ'ল। উঠি দেখোঁ হিয়া বিচনাত নাই। ইমান ৰাতি তাই কি কৰি আছে তাকে চাবলৈ উঠিলোঁ, কিন্তু আনটো ৰুমতো তাইক দেখা নাপালোঁ। মই বাহিৰৰ দৰজাখন খুলিলোঁ, আৰু সন্মুখৰ গ্লাছত দেখিলোঁ হিয়াই খটখটিত বিয়াত পিন্ধা সাজযোৰ পিন্ধি বহি আছে। মই তৎক্ষণাৎ দৰজাখন খুলি তাইৰ ফালে দৌৰি গৈ চালোঁ। তাত গৈ দেখোঁ তাই খটখটিৰে তললৈ গৈ আছে। মই তাইৰ পিছে পিছে দৌৰি গ'লোঁ। এনেতে মোৰ পিছৰ পৰা এটা মাত আহিল, আৰে তুমি ক'লৈ গৈ আছা? কি হ'লনো তোমাৰ? ঘূৰি চাই দেখোঁ হিয়া দৰজাৰ ওচৰত ৰৈ আছে। মই তলৰ খটখটিৰ ফালে চালোঁ, তাত কিন্তু কোনো নাছিল। মই লেহেম খোজেৰে পুনৰ ফ্লেটলৈ আহিলোঁ। হিয়াই হাঁহি হাঁহি ক'লে, ক'লৈ গৈ আছিলানো? বিয়াৰ পৰা ইমান সোনকালেই পকিলানে? ক'ৰ পৰা ক'লৈ যোৱা গমেই নোপোৱা। মইনো তাইক কি উত্তৰ দিম? মাথো এটা মিচিকি হাঁহি মাৰি নাই বুলি কৈ থৈ দিলোঁ।
যেন তেন ৰাতিৰ টোপনিটো আহিছিল, কিন্তু বৰ অশান্তি হ'ব ধৰিলে। এনে লাগিল মোৰ মুখৰ ওপৰত কাৰোবাৰ মুখৰ নিশ্বাসবোৰ লাগি আছে, আৰু এনে হৈ আছিল যেন কোনোবা মোৰ মুখৰ ওচৰত ৰৈ মোৰ অশান্তিৰ তামাচা চাই আছে। মই ভাবি পোৱা নাছিলোঁ চকুকেইটাই মেলি দেখিম কি। তথাপিতো অকণমান সাহস কৰি চকুকেইটা মেলি দেখোঁ সন্মুখত কোনো নাই, আৰু সেই নিশ্বাসৰো কোনো নিঃশব্দ নাই। মই শুবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু টোপনি আৰু নাহিল। মই মাথো ৰাতিটো ইফাল সিফাল কৰি নেক্সট দিনা অফিচৰ পৰা সোনকালে ওলাই ইয়াক লগত লৈ শ্বপিং কৰি ঘৰলৈ পুনৰ উভতি আহিলোঁ। ইয়াক বাহিৰত নমাই থৈ কাৰখন পাৰ্ক কৰিবলৈ লৈ গ'লোঁ। গাড়ী পাৰ্ক কৰি যেতিয়া মই লিফ্টৰ ওচৰত পালোগৈ, হিয়াই লিফ্টত মোৰ বাবে অপেক্ষা কৰি আছিল। লিফ্ট লাহে লাহে আমাৰ ফ্ল'ৰৰ ফালে গৈ আছিল। তেনেতে হিয়াই মোক ক'লে, তোমাৰ অভ্যাসবোৰ বৰ বেয়া, বহুত ডিষ্টাৰ্ব কৰা তুমি মোক। মই হাঁহিলোঁ আৰু ক'লোঁ, মইনো এনে কি কৰিলোঁ। লিফ্ট গৈ 6th ফ্ল'ৰ পালেগৈ, আৰু হিয়াই ক'লে, তুমি মোক শান্তিৰে কিয় খটখটিত বহিব নিদিয়া, সদায় পিছে পিছে গুচি আহা। মই লিফ্টৰ পৰা বাহিৰলৈ ওলাই ইয়াক মাতিলোঁ। তাইৰ কোনো উত্তৰ নিদিয়া দেখা পাই মই পাছলৈ ঘূৰি চাওঁ, আৰু আচৰিত ধৰণেৰে সেই লিফ্টত কোনো নাছিল। সন্মুখত দেখা পাওঁ ঘৰৰ দৰ্জাখন খোল খাই আছে। মই ইয়াক মাতি মাতি দৌৰি ৰুমত সোমালোঁগৈ, আৰু ৰুমত দেখা পাওঁ শ্বপিঙৰ সকলোবোৰ বস্তু অদল বদল হৈ পৰি আছে, আৰু হিয়াই সেই বিয়াৰ কাপোৰযোৰ পিন্ধি চুলিখিনি জধলা মধলা কৰি কান্দি কান্দি মাথো দৰ্জাৰ ফালে চাই আছে।